আঁচনিলৈ ধৈৰ্য কামনা কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যতলৈ ভাল হ'ব। ইয়াৰ পিছতে হ'ব পাৰে সমল ব্যক্তিয়ে দুই এজনী আহি তেওঁলোকৰ প্ৰাৰ্থিৰ বিষয়ে ক'ব পাৰে। নমস্কাৰ, মোৰ নাম মহম্মদ আমিন, মই সঞ্চালক জনশিক্ষা সংস্থান দৰং আৰু আমাৰ ষ্টাফ ষ্টুডেণ্ট হৈছে 9 জন আৰু আমাৰ সমল ব্যক্তি আছে বৰ্তমানে কৰ্মৰত সমল ব্যক্তি 75 জন আছে আৰু গোটেই সমগ্ৰ দৰং জিলাতে 90টা চেণ্টাৰ এতিয়া চলি আছে। আজি আচলতে আমি অত্যন্ত সুখীয়ে যে জনশিক্ষা সংস্থান দৰঙে নহয় গোটেই ভাৰতবৰ্ষতে 300 জনশিক্ষা সংস্থান আছে আৰু গোটেইখিনিতে আজি কৌশল দীক্ষান্ত সমাৰোহ এইটো আৰম্ভ কৰিছে আৰু এইটো একমাত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে কৰিছে আৰু কৌশল বিকাশৰ ক্ষেত্ৰত যে অকল যে আপোনাৰ আনপঢ় বা কম পঢ়া বা কম লিখিত অৰ্ধলিখিত নহয়, এতিয়াৰ পৰা গ্ৰেজুৱেটসকলকো অন্তৰ্ভুক্তি কৰা হৈছে আৰু তেওঁলোকক গ্ৰেজুৱেট চাৰ্টিফিকেটৰ সমপৰ্যায়ৰ মৰ্যাদা প্ৰদান কৰা হৈছে। আৰু ভৱিষ্যতে ইয়াৰ দ্বাৰা আমি গোটেই ভাৰতবৰ্ষতেই আমি দক্ষতা বিকাশ মন্ত্ৰালয়ৰ অধীনত কাম কৰি আহি আছোঁ আৰু ভৱিষ্যতে এই ক্ষেত্ৰত বহুখিনি আগবাঢ়িম। এতিয়া আমাৰ 2021-22 বৰ্ষত আমাৰ টোটেল নাম্বাৰ অফ বেনিফিচিয়াৰিজ অৰ্থাৎ শিক্ষাৰ্থী আছিলে 1800 আৰু গোটেই 1800ৰ ভিতৰত আমাৰ 1798 জন শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু ভৱিষ্যতে তেওঁলোকে যাতে কিবা এটা কৰিব পাৰে তাৰ কাৰণে আমি ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপৰ সহযোগত তেওঁলোকক EDP অৰ্থাৎ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেমত সন্নিৱিষ্ট কৰিছোঁ আৰু তাৰ পৰা তেওঁলোকক যাতে নিজৰ স্বাৱলম্বী হ'ব পাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ যিটো সপোন আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সেইটো যাতে ভৱিষ্যতে তেওঁলোকে ৰূপায়ণ কৰিব পাৰে তাৰ উপলক্ষে আমি সকলোৱে দিনে ৰাতি একাকাৰ হৈ কাম কৰি আছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে যাতে আমি এইখিনি সফল হ'ব পাৰোঁ আৰু আমাৰ দৰং জিলাৰ পৰা বৰ্তমানে 2019-20 বৰ্ষত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা চিলেক্ট হৈছিলে আৰু তেতিয়াৰ পৰাই আমাৰ জনশিক্ষা সংস্থান গোটেই নৰ্থ ইষ্টৰ ভিতৰত 1 নম্বৰ পজিশ্যনত আছে।